নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আপোনালৈ আগবঢ়াব বিচাৰিছোঁ 2026 বৰ্ষৰ বাবে ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল। প্ৰথমে আমি ক'বলৈ লৈছোঁ 2026 বৰ্ষৰ স্বাস্থ্যৰ বিষয়ে। ধনু ৰাশিৰ লোকসকলে 2026 বৰ্ষটোত স্বাস্থ্যৰ যত্ন লোৱা উচিত হ'ব। অৱহেলা কৰিলে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। এই সকলোবোৰ পৰিস্থিতি চতুৰ্থ স্থানত শনিৰ উপস্থিতিৰ বাবেই হ'ব, যিয়ে আপোনাৰ প্ৰথম ঘৰত প্ৰভাৱ পেলাব। অৱশ্যে বছৰৰ আৰম্ভণিৰ পৰা 2 জুনলৈকে গুৰুৱে আপোনাৰ স্বাস্থ্য সুৰক্ষিত কৰিব। ধনু ৰাশিৰ বাবে শিক্ষাৰ ক্ষেত্ৰত বছৰটোত আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসাৰে ফল কঢ়িয়াই আনিব। মংগলৰ ট্ৰেনজিট বছৰৰ বেছিভাগ সময় অনুকূল হ'ব যদিও কেতিয়াবা ই দুৰ্বল হ'ব পাৰে। এই সময়ছোৱাত মংগলে আপোনাৰ শৈক্ষিক দিশতো যথেষ্ট উন্নতি সাধন কৰিব পাৰে। 2 এপ্ৰিলৰ পৰা 11 মে'লৈকে মংগল চতুৰ্থ ঘৰত থাকিব আৰু এই সময়ছোৱাত অধ্যয়নৰ বাবে দুৰ্বল হ'ব। তদুপৰি 18 ছেপ্টেম্বৰৰ পৰা 12 নৱেম্বৰলৈকে মংগল অষ্টম স্থানত দুৰ্বল অৱস্থাত থাকিব আৰু এই সময়ছোৱাও শিক্ষাৰ বাবে ভাল বুলি গণ্য কৰা নহয়। এই বছৰ বৃহস্পতিৰ স্থান আপোনাৰ বাবে অনুকূল হ'ব। গুৰু জানুৱাৰীৰ পৰা 2 জুনলৈকে আপোনাৰ সপ্তম স্থানত থাকিব। আপোনাৰ চিন্তা চৰ্চা তথা কল্পনা শক্তি শক্তিশালী হ'ব। 2 জুনৰ পৰা 31 অক্টোবৰলৈকে বৃহস্পতি উচ্চ অৱস্থাত থাকিব। এনে পৰিস্থিতিত ধনু ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে অনুকূল ফলাফল লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ব্যৱসায়িক ধনু ৰাশিৰ লোকৰ বাবে 2026 চনটো মধ্যমীয়া হ'ব। বুধে ব্যৱসায়িত কোনো সমস্যাৰ সৃষ্টি নকৰে, বৰঞ্চ বছৰ বেছিভাগ সময় অনুকূল ফল দিব। কিন্তু আপোনাৰ দশম ঘৰৰ ওপৰত শনিৰ সপ্তম দিশটোৱে গোটেই বছৰটো থাকিব, যি আপোনাৰ কাম লেহেমীয়া কৰিব পাৰে। তদুপৰি অসাৱধানতাৰ ফলত কিছু লোকচান হ'ব পাৰে, গতিকে আপুনি সাৱধানে আগবাঢ়িব লাগিব। এই বছৰটোত অতিমাত্ৰা আত্মবিশ্বাসী হোৱাৰ পৰা আপুনি বিৰত থাকক। 2 জুনৰ পৰা 31 অক্টোবৰলৈকে বৃহস্পতি অষ্টম স্থানত থাকিব আৰু এই সময়ছোৱাত ৰিস্ক লোৱা বা নতুন বিনিয়োগ নকৰাটো ভাল হ'ব। 31 অক্টোবৰৰ পিছত বৃহস্পতিৰ অৱস্থান আপোনাৰ পক্ষত পুনৰ ঘূৰি আহিব। আপুনি ভাল সিদ্ধান্ত ল'ব পাৰিব আৰু ইতিবাচক ফল লাভ কৰিব। ধনুৰাশিৰ কেৰিয়াৰ ক্ষেত্ৰত 2026 চনটো মধ্যমীয়াতকৈ অলপ ভাল হ'ব, কিয়নো বুধ বছৰৰ বেছিভাগ সময় আপোনাৰ পক্ষত থাকিব। তদুপৰি শুক্ৰও বছৰৰ বেছিভাগ সময় অনুকূল হ'ব। ফলস্বৰূপে শুক্ৰই চাকৰিত ইতিবাচক ফলৰ সম্ভাৱনা প্ৰদান কৰে যদিও শনি, কেতু আৰু বৃহস্পতিৰ অৱস্থানে মাজে মাজে সমস্যাৰ সৃষ্টি কৰিব পাৰে। 3 ফেব্ৰুৱাৰীৰ পৰা 11 এপ্ৰিলৰ ভিতৰত আপুনি কিছু নতুন চাকৰিৰ সুযোগ লাভ কৰিব পাৰে যদিও এই সময়ছোৱাত কোনো ধৰণৰ পৰিৱৰ্তন নকৰাটো আপোনাৰ বাবে ভাল হ'ব। ইফালে 11 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে বুধ চতুৰ্থ স্থানত থাকিব, যিটো অনুকূল অৱস্থা বুলি গণ্য কৰা হয়, কিন্তু শনিৰ সৈতে দুৰ্বল অৱস্থাত থাকিব। ফলত চাকৰিত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আপুনি বিৰত থকাটো উচিত হ'ব। এই বছৰটো ধনু ৰাশিৰ লোকৰ আৰ্থিক জীৱনৰ বাবে অনুকূল হ'ব। লাভৰ ঘৰত শুক্ৰ বছৰৰ বেছিভাগ সময় আপোনাৰ পক্ষত থাকিব। অৱশ্যে 1 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীলৈকে কঠোৰ পৰিশ্ৰমতকৈ দুৰ্বল ফল আহিব পাৰে। ফলস্বৰূপে আপোনাৰ আয় কম হ'ব পাৰে। 14 মে'ৰ পৰা 8 জুন আৰু 1 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰৰ ভিতৰত আপুনি কিছু আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু এই সময়ছোৱাত কোনো ডাঙৰ সমস্যাৰ অৱকাশ নাই। সঞ্চয়ৰ ক্ষেত্ৰত 2026 চনটো মধ্যমীয়া হ'ব পাৰে। বৃহস্পতি বছৰৰ বেছিভাগ সময় অনুকূল অৱস্থাত থাকিব। জানুৱাৰীৰ পৰা 2 জুনলৈকে বৃহস্পতি সপ্তম স্থানত থাকিব, আপোনাৰ লাভৰ ঘৰক তদাৰক কৰিব আৰু আপোনাৰ বাবে সুখ কঢ়িয়াই আনিব। কিন্তু 2 জুনৰ পৰা 31 অক্টোবৰলৈকে বৃহস্পতি আপোনাৰ অষ্টম স্থানত উন্নীত হ'ব। তাৰ পৰাই আপোনাৰ ধনৰ ঘৰক এক্সপেক্ট কৰিব। সেই হিচাপে ই আপোনাৰ আৰ্থিক জীৱনত ইতিবাচক প্ৰভাৱ পেলাব পাৰে, আনহাতে আন গ্ৰহসমূহেও যথেষ্ট উন্নত ফল দিব পাৰে। ধনুৰাশিৰ প্ৰেম জীৱন মধ্যমীয়াতকৈ অলপমান ভাল হ'ব। 2 এপ্ৰিলৰ পৰা 11 মে'লৈকে চতুৰ্থ স্থানত শনিৰ সৈতে থাকিব মংগল। ইয়াৰ পিছত 2 আগষ্টৰ পৰা 12 নৱেম্বৰলৈকে সময়ছোৱা কিছু দুৰ্বল হ'ব পাৰে। এই সময়ছোৱাত আপুনি সাৱধান হ'ব লাগে। যদি আপোনাৰ সংগীৰ সৈতে কোনো সংঘাতৰ সৃষ্টি হয়, তেন্তে শান্তি বৰ্তাই ৰখাটো উপকাৰী হ'ব। আপোনাৰ প্ৰেম জীৱনত বেছিভাগ সময়তে বৃহস্পতি আপোনাৰ পক্ষত থাকিব। জানুৱাৰীৰ পৰা 2 জুনলৈকে বৃহস্পতি সপ্তম স্থানত থাকিব, যাৰ ফলত প্ৰেমৰ সম্পৰ্ক অনুকূল হৈ পৰিব। প্ৰেমক বিবাহলৈ ৰূপান্তৰিত কৰিব বিচৰাসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ধনুৰাশিৰ বিবাহযোগ্য ব্যক্তিৰ বাবে 2026 চনটো যথেষ্ট অনুকূল হ'ব। গ্ৰহৰ ট্ৰেনজিটৰ ওপৰত ভিত্তি কৰি এই বছৰটো বিবাহৰ বাবে ভাল হ'ব। 2026 চনৰ জানুৱাৰীৰ পৰা 2 জুনলৈকে বৃহস্পতি সপ্তম স্থানত প্ৰভাৱ পেলাব, যাৰ ফলত বিবাহৰ সম্ভাৱনা সৃষ্টি হ'ব। আনহাতে 2 জুনৰ পৰা 31 অক্টোবৰলৈকে বিবাহ সম্পৰ্কীয় বিষয়ত বৃহস্পতি আপোনাক সহায় নকৰে।
ইয়াৰ পিছত 31 অক্টোবৰ পিছৰ সময়ছোৱাত বৃহস্পতিৰ অৱস্থান পুনৰ আপোনাৰ বাবে শুভ হৈ পৰিব। আপোনাৰ সৌভাগ্যৰ ঘৰত বৃহস্পতিৰ স্থানৰ বাবে পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে আপোনাক প্ৰেম বিবাহত সহায় কৰিব পাৰে। 2026 চনটো বিবাহিত জীৱনৰ বাবে অনুকূল হ'ব, কিয়নো আপোনাৰ সপ্তম স্থানত কোনো অশুভ গ্ৰহৰ কোনো নেতিবাচক প্ৰভাৱ নপৰে। অৱশ্যে ৰাহুৱে আপোনাৰ সপ্তম গৃহক পঞ্চম দিশৰ সৈতে দিশ দিব। আপোনাৰ বৈবাহিক জীৱনত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। সপ্তম স্থানত ৰাহু কেতু শনিৰ প্ৰভাৱে আপোনাৰ বৈবাহিক জীৱনটো ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। আনহাতে বছৰৰ আৰম্ভণিৰ পৰা 2 জুনলৈকে বৃহস্পতিৰ প্ৰভাৱে আপোনাক বৈবাহিক জীৱন অনুকূল কৰি তোলাৰ কাম কৰিব। ইফালে বছৰৰ আৰম্ভণিৰ পৰা 17 জানুৱাৰীলৈকে মংগল আপোনাৰ প্ৰথম ঘৰত থাকিব। সেয়েহে এই সময়ছোৱাত আপোনাৰ বৈবাহিক জীৱনত সাৱধানতা অৱলম্বন কৰিব লাগিব।